আপোনালোকৰ বাৰু এনেকুৱা হৈছেনে এইকেইদিন যে ছামাৰ ভেকেশ্যন বুলি লগৰবিলাকৰ লগত জাৰ্ণি প্লান কৰি শেষত নোযোৱাকৈ অৱস্থা। আমাৰো একে অৱস্থা। এইকেইদিন জানেনে লগৰবিলাকৰ লগত বন্ধ নিদিয়া আগৰ পৰাই কথা পাতি এতিয়া মাহটোৰ শেষৰখিনি পালোহি আৰু আমাৰ কিন্তু ক'লৈকো যোৱা নহ'ল। প্ৰথমে কি চাবা ক'লৈ যাম, কি পিন্ধিম, কেনেকৈ যাম, কিহত যাম, গোটেইবোৰ আলোচনা কৰি শেষত কেঞ্চেল। আপোনালোকেও লগৰবিলাকৰ লগত ক'লৈকো যোৱাৰ কথা নাভাবিব দেই। শেষত আমাৰ দৰে অৱস্থা হ'ব, বিগ জিৰ'। যি কি নহওক অৰুণাচল বুলি ভাবি আমি ঘূৰিলোঁ ডিব্ৰুগড়খনৰ অলিয়ে গলি। আহি সোমালোহি বজাৰতে ভাবিলোঁ প্ৰথমতে কিতাপৰ দোকানত সোমাই লওঁ। এনে বৰ কিতাপ পঢ়া ছোৱালী দেই, নহয় কিন্তু ইমান একো নপঢ়োঁ, কিন্তু ল'বলগীয়া কিতাপ দুখনমান আছিল কাৰণে আমি প্ৰথমতে সোমালোঁ। ইয়াৰ পাছতে জানেনে কি হ'ল, এইকেইজনীয়ে লৈ গ'ল বজাৰৰ সেই গেলা গোন্ধবিলাকৰ মাজলৈ। কেঁচা শাক পাচলি লোৱাৰ পাছতে আমি সোমালোঁ মাছৰ বজাৰত। আৰু ইহঁতে কি লৈছে জানেনে, আমঠু আৰু লিভাৰ। কি যে ছোৱালী নহয় এইকেইজনী, আৰু এই দুটা বস্তু ল'বলৈ আমাক আকৌ বজাৰলৈ আনিছে। যি কি নহওক এনেধৰণে দিনটো পাৰ কৰিছোঁ আৰু শেষত কিবা এটা খাওঁ বুলি সোমালোঁ, বহুত বেছি ভোক লাগি থকাৰ কাৰণে। আৰু ইয়াৰ পাছতে মোৰ কেইটামান বস্তু ল'ব লগা আছিলে, বস্তু বিশেষ নহয়, ড্ৰাই ফ্ৰুট কেইটামান ল'ব লগা আছিলে, ল'লোঁ আৰু লোৱাৰ পাছতে ঘৰলৈ বুলি আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই।